এজাক বৰষুণতে ডুবিল এটা গুৰুত্বপূৰ্ণ পথ। পকীপথৰ ওপৰত একাঠো পানী। এতিয়া এজাক বৰষুণতে লখিমপুৰ নগৰৰ এটি পকীপথৰ দুৰৱস্থা। এজাক বৰষুণতে জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে মৈদমিয়াৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে। লখিমপুৰ নগৰৰ সমীপৰ মৈদমিয়া গাঁৱৰ এই পথটোৱেদি নিতৌ অহা যোৱা কৰে চুতীয়াকাৰী, ৰংপুৰীয়া, বধাকৰাকে আদি কৰি কেইবাখনো গাঁৱৰ ৰাইজ। এই পথটোৰ কাষত কোনো ধৰণৰ নলা নৰ্দমাৰ ব্যৱস্থা নথকাৰ বাবে ৰাস্তাৰ পানী ওলাই যাব নোৱাৰাত বিগত কেইবাদিনো ধৰি ৰাস্তাৰ ওপৰত এইদৰে একাঠো পৰ্যন্ত পানী। এতিয়া এয়াই হৈছে বিকশিত অসমৰ জিয়া আৰু বাস্তৱ ছবি। ৰাহান আহমেদৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।